নমস্কাৰ আপোনালোকক পুনৰবাৰ ইজিটো ষ্টাডি চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টোত আমি অসম চৰকাৰৰ পৰা মুকলি হোৱা বিভিন্ন ধৰণৰ প্ৰতিযোগিতামূলক পৰীক্ষাসমূহৰ লিখিত পৰীক্ষাৰ বাবে সহায় হোৱাকৈ আপোনালোকৰ মাজলৈ কিছুমান কুৱেশ্যন এনচাৰ লৈ আহিছোঁ। ইয়াৰ প্ৰথমটো কুৱেশ্যন হৈছে ভাৰতৰ আটাইতকৈ শুকান ঠাইখনৰ নাম কি? আৰু ভাৰতবৰ্ষৰ আটাইতকৈ শুকান ঠাইখনৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি লেহ। মনত ৰাখিব, ভাৰতবৰ্ষৰ আটাইতকৈ শুকান ঠাইখনৰ নাম হৈছে লেহ। নেক্সট কুৱেশ্যনটি আছে মেগাষ্টেনিছৰ বিখ্যাত গ্ৰন্থখনৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ইণ্ডিকা। মনত ৰাখিব, মেগাষ্টেনিছৰ বিখ্যাত গ্ৰন্থখনৰ নাম হৈছে ইণ্ডিকা। নেক্সট কুৱেশ্যনটি আছে অসম ৰাজ্যিক পৰিবহণ বিভাগটো কিমান চনত আৰম্ভ কৰা হৈছিল? অসম ৰাজ্যিক পৰিবহণ বিভাগটো কিমান চনত আৰম্ভ কৰা হৈছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1948 চনত। মনত ৰাখিব, 1948 চনত অসম ৰাজ্যিক পৰিবহণ বিভাগটো আৰম্ভ কৰা হৈছিল। নেক্সট কুৱেশ্যনটি আছে বিধানসভাৰ সদস্য হ'ব লাগিলে তেওঁৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? এজন ব্যক্তি বিধানসভাৰ সদস্য হ'বলৈ তেখেতৰ ন্যূনতম বয়স কিমান হ'ব লাগিব? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 25 বছৰ। মনত ৰাখিব, এজন বিধানসভাৰ সদস্যৰ ন্যূনতম বয়স হৈছে 25 বছৰ। নেক্সট কুৱেশ্যনটিত আছে ভাৰতৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানাখনৰ নাম কি? ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানাখনৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি কলিকতা প্ৰাণী উদ্যান। মনত ৰাখিব, কলিকতা প্ৰাণী উদ্যানখন হৈছে ভাৰতবৰ্ষৰ আটাইতকৈ ডাঙৰ চিৰিয়াখানা। নেক্সট কুৱেশ্যনটিত আছে বাংলাদেশৰ সংসদৰ নাম কি? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি জাতীয় সংসদ। মনত ৰাখিব, বাংলাদেশৰ সংসদখনৰ নাম হৈছে জাতীয় সংসদ। নেক্সট কুৱেশ্যনটিত আছে অসম ৰাজ্যিক পৰিবহণ বিভাগটো কিমান চনত অসম ৰাজ্যিক পৰিবহণ নিগমলৈ ৰূপান্তৰিত কৰা হয়? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1970 চনত। মনত ৰাখিব, অসম ৰাজ্যিক পৰিবহণ বিভাগটো অসম ৰাজ্যিক পৰিবহণ নিগমলৈ 1970 চনত ৰূপান্তৰ কৰা হৈছিল। নেক্সট কুৱেশ্যনটি আছে পৃথিৱীৰ কোনখন ৰাষ্ট্ৰক গণতন্ত্ৰৰ বিজ্ঞানাগাৰ বুলি কোৱা হয়? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি ছুইজাৰলেণ্ড। মনত ৰাখিব, ছুইজাৰলেণ্ডক ৰাষ্ট্ৰ গণতন্ত্ৰৰ বিজ্ঞানাগাৰ বুলি কোৱা হয়। নেক্সট কুৱেশ্যনটি আছে মৃচ্ছকটিকম গ্ৰন্থখনৰ লেখক কোন? মৃচ্ছকটিকম গ্ৰন্থখনৰ লেখক কোন? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি শূদ্ৰক। মনত ৰাখিব, মৃচ্ছকটিকম গ্ৰন্থখনৰ লেখক হৈছে শূদ্ৰক। নেক্সট কুৱেশ্যনটিত আছে অসম চৰকাৰে অসম পৌৰ আইন গ্ৰহণ কিমান চনত কৰিছিল? অসম চৰকাৰে অসম পৌৰ আইন কিমান চনত গ্ৰহণ কৰিছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ 1956 চনত। মনত ৰাখিব, অসম চৰকাৰে অসম পৌৰ আইন 1956 চনত গ্ৰহণ কৰিছিল। নেক্সট কুৱেশ্যনটি আছে ভাৰতক শ্ৰীলংকাৰ পৰা পৃথক কৰা জল প্ৰণালীটোৰ নাম কি? অপশ্যন কেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি পাল্ক জল প্ৰণালী। মনত ৰাখিব, ভাৰত আৰু শ্ৰীলংকাক পাল্ক জল প্ৰণালীয়ে পৃথক কৰিছে। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন গ্ৰন্থ কালিদাসে ৰচনা কৰা নাছিল? অপশ্যন কেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব
অপশ্যন নম্বৰ বি মুদ্ৰা। নেক্সট কুৱেশ্যনটিত আছে দখনা কোন জনগোষ্ঠীৰ মহিলাই পৰিধান কৰা পোছাক? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ বড়ো। মনত ৰাখিব বড়োসকলে দখনা নামৰ এবিধ পোছাক আছে যিবিধ বড়োসকলৰ মহিলাসকলে পৰিধান কৰে। নেক্সট কুৱেশ্যনটি আছে তলৰ ভাৰতৰ কোনখন ৰাজ্যই আটাইতকৈ বেছি কফি উৎপাদন কৰে? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ কৰ্ণাটক। মনত ৰাখিব কৰ্ণাটকত ভাৰতৰ আটাইতকৈ বেছি কফি উৎপাদন কৰা হয়। নেক্সট কুৱেশ্যনটিত আছে লোকসভা আৰু ৰাজ্যসভাৰ যুটীয়া বৈঠকৰ সভাপতিত্ব কোনে কৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি লোকসভাৰ অধ্যক্ষই। মনত ৰাখিব লোকসভা আৰু ৰাজ্যসভাৰ যুটীয় বৈঠকৰ সভাপতিত্ব লোকসভাৰ অধ্যক্ষই কৰে। নেক্সট কুৱেশ্যনটিত আছে সংসদীয় চৰকাৰ প্ৰথম উদ্ভাৱন হোৱা দেশখনৰ নাম কি? অৰ্থাৎ কোনখন দেশত প্ৰথম সংসদীয় চৰকাৰ উদ্বোধন হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি গ্ৰেট ব্ৰিটেইন। নেক্সট কুৱেশ্যনটিত আছে চকৰি ফটি বুৰঞ্জীৰ লেখক কোন? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি নুমলী বৰগোহাঁই। নেক্সট কুৱেশ্যনটিত আছে তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী নৈ? তলৰ কোনখন ব্ৰহ্মপুত্ৰৰ উত্তৰ বাহিনী নৈ? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি ভোগদৈ। নেক্সট কুৱেশ্যনটিত আছে মণিৰাম দেৱানক কোন চনত ফাঁচি দিয়া হৈছিল? মণিৰাম দেৱানক কোন চনত ফাঁচি দিয়া হৈছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি 1858 চনৰ 23 ফেব্ৰুৱাৰীত। মনত ৰাখিব 1858 চনৰ 23 ফেব্ৰুৱাৰীত মণিৰাম দেৱানক ফাঁচি দিয়া হৈছিল। নেক্সট কুৱেশ্যনটিত আছে দ্বৈত নাগৰিকত্ব কোনখন ৰাষ্ট্ৰৰ বৈশিষ্ট্য? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ আমেৰিকা। নেক্সট কুৱেশ্যনটিত আছে প্ৰথম APBNৰ মুখ্য কাৰ্যালয় ক'ত আছিল? প্ৰথম APBNৰ মুখ্য কাৰ্যালয় ক'ত আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি শিৱসাগৰ। মনত ৰাখিব শিৱসাগৰৰ প্ৰথম APBNৰ মুখ্য কাৰ্যালয় আছিল। নেক্সট কুৱেশ্যনটিত আছে বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? বৰ্মন বংশৰ শ্ৰেষ্ঠ ৰজাজন কোন আছিল? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ চি ভাস্কৰ বৰ্মন। নেক্সট কুৱেশ্যনটিত আছে আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? আহোমসকলৰ শেষ ৰাজধানী ক'ত আছিল? অপশ্যনকেইটাৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ বি যোৰহাট। আৰু লগতে মনত ৰাখিব আহোমসকলৰ প্ৰথম ৰাজধানী আছিল চৰাইদেউত। নেক্সট কুৱেশ্যনটিত আছে নীৰৱ উপত্যকা ক'ত অৱস্থিত? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ এ কেৰেলাত। মনত ৰাখিব কেৰেলাত নীৰৱ উপত্যকা অৱস্থিত। নেক্সট কুৱেশ্যনটিত আছে ভাৰতীয় সংসদে সংবিধানৰ কিমান নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰ সংশোধন কৰিব পাৰে? ভাৰতীয় সংসদে কিমান নং অনুচ্ছেদ অনুসৰি মৌলিক অধিকাৰসমূহ সংশোধন কৰিব পাৰে? অপশ্যনকেইটিৰ ভিতৰত শুদ্ধ উত্তৰটি হ'ব অপশ্যন নম্বৰ ডি 368 নং অনুচ্ছেদ। যদি আপোনালোকে এইখিনিলৈকে ভিডিঅ'টো চাইছে আৰু চাই ভাল পাইছে তেতিয়াহ'লে আপোনালোকে ভিডিঅ'টো লাইক কমেণ্ট আৰু চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব।